নমস্কাৰ, মই ভাগ্যজিত। মই আজি আমাৰ ICDSত কৰ্মৰত অংগনবাড়ী ৱৰ্কাৰ বাইদেউসকলে পেনাছনিক মোবাইলত দেখা দিয়া এটা কমন প্ৰব্লেম কিদৰে ঘৰতে বহি সমস্যাটো নাইকিয়া কৰিব পাৰে তাৰ ওপৰত ভিডিঅ'টো আগবঢ়ালোঁ। সমস্যাটো হ'ল মোবাইলৰ ডিছপ্লেত গ্ৰীণ বক্স আহি থকা। এয়া মোবাইলৰ ডিছপ্লেত কিদৰে গ্ৰীণ বক্সটো আহি আছে। গ্ৰীণ বক্সটো আহি থাকিলে সাধাৰণতে আমাৰ এপবিলাক খোলাত কিছু বাধাৰ সৃষ্টি কৰে। এয়া কিদৰে গ্ৰীণ বক্স আহি আছে আপোনালোকৰ এপবিলাকত মই দেখাই দিছোঁ। মোবাইলটোৰ সোঁ চাইডে এইটো অন অফ ছুইচ আৰু বাওঁ চাইডে ভলিউম আপ এণ্ড ডাউন ছুইচ। এতিয়া আমি একেলগে ভলিউম আপ এণ্ড ডাউন ছুইচটো প্ৰায় 6 ছেকেণ্ডমান ধৰি থাকিব লাগিব। ধৰি থকাৰ পিছত এৰি দিব। এৰিলে আপোনালোকে দেখিব মোবাইলৰ ডিছপ্লেত থকা গ্ৰীণ বক্স নাইকিয়া হৈ যাব। এনেদৰেই এই সমস্যাটো আঁতৰাব পাৰি। মোবাইল আৰু কম্পিউটাৰৰ বিভিন্ন সমস্যাৰ সমাধানৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।